নমস্কাৰ। আজি তিতা শুকুতাৰ এখন ব্যঞ্জন বনাওঁ আহকচোন। এয়া হৈছে তিতামৰা মৰাপাত। তিতামৰা আৰু মিঠামৰা দুবিধ আছে। আমি তিতামৰা লৈছোঁ। মিঠামৰাৰ পাতখিলা ৰঙা হয় আৰু তিতামৰাৰ এই পাত শুকুৱাই থোৱা পাত গুৰি কৰি এনেকৈ লৈছোঁ। আৰু এই ব্যঞ্জনৰ কাৰণে লাগিব আপোনাৰ কলখাৰ আৰু এইটো শুকুৱাই থোৱা ভীমকলৰ এই কলখাৰ প্ৰস্তুত কৰি ল'ব লাগিব লগালগ। আগতে প্ৰস্তুত কৰি থোৱা হ'লেও হয়, কিন্তু আমি প্ৰস্তুত কৰি ল'ম অমিতা, তেজপাত, আদা, নহৰু আৰু এনেদৰে তিতা শুকুতাৰ এখন ব্যঞ্জন বনাব লৈছোঁ। এবিধ থলুৱা খাদ্যৰ জুতি বহুত লোকে লৈ পাইছে, যিসকলে গাঁৱত থাকে, কিন্তু বিভিন্নজনে নাজানে। আমি বজাৰত শুকুৱাই থোৱা মৰাপাত আনিও এই তিতা শুকুতাৰ ব্যঞ্জন বনাব পাৰোঁ, কিন্তু শুকুৱাই থ'ব লাগিব। তাৰপাছত ভীমকলৰ শুকুৱাই থোৱা ভীমকলৰ বাকলিটো জুইত পুৰিছোঁ, তাত পানী দি থৈছোঁ। তাৰপাছত সেই ৰসটো চাকনিৰে চাকি কলখাৰ প্ৰস্তুত কৰি লৈছোঁ। একেবাৰে সহজ। বজাৰৰ পৰা ভীমকল আনি আপুনি বাকলিটো শুকুৱাই থ'লে হয়। আৰু এই শুকুতা বুলি এইকাৰণে কোৱা হয় যে তিতামৰাৰ পাতখিলাক শুকুৱাই থয়। তাৰ কাৰণে লাগিব খুন্দু চাউল হৈছে চাউলখিনি জৰাৰ পাছত যি অলপমান চাউল বাকী হৈ ৰয় সৰু সৰু, সেইটোকে খুন্দু চাউল। আমি হয়তো মহানগৰত মানুহে নাপাব পাৰে খুন্দু চাউল, গতিকে তেওঁলোকে এই ভাত খোৱা চাউলে অলপমান ভিজাই থৈ আধা খুন্দি ল'ব লাগিব, বা চাউলৰ গুড়িও দিব পাৰে। পিঠাগুড়িতকৈ খুন্দু চাউল দিলে বেছি ভাল হয়। তাৰপাছত এখন কেৰাহীত তেল দিব। তেলৰ ওপৰত পিঁয়াজ, আদা, নহৰুৰ পেষ্টটো দিব। দি পিনে আপুনি খুন্দু চাউলখিনি ভাজিব। তাৰপিছত মই ইয়াতে লাও দিছোঁ অলপমান, অমিতা আৰু লাও দিলোঁ। তাৰপাছত শুকুৱাই থোৱা তিতামৰাৰ গুড়িখিনি দিছোঁ, ভাজিছোঁ, গৰম পানী ঢালি দিছোঁ। ইয়াত আপুনি অৱশ্যে হালধি ব্যৱহাৰ নকৰিব। আৰু এনেদৰে প্ৰস্তুত হৈ উঠিল তিতামৰা। খাবলৈ অলপ তিতা হয়, দেখিবলৈ বেয়া, কিন্তু খাবলৈ বহুত সোৱাদ। তিতা লাগে অলপমান, কিন্তু সুস্বাদ্য, খাবলৈ ভাল লাগে। এবিধ থলুৱা ব্যঞ্জনৰ আপোনালোকে জুতি লৈ চাবচোন। ধন্যবাদ।